লিভ কৰা অহালৈকে জেগাত পেষ্টটো নাই, বেগতো নাই, তলতো নাই, বিচনাৰ তলতো নাই। দিলে মই এই হাতখনেৰে তহঁতৰ চকু পানী মুচিব পাৰিম কি? সুপ্ৰভাত বন্ধুসকল, আৰু ৰাতিপুৱা হ'ল আমি এতিয়া শ্বুটিঙলৈ যাম। আৰু আমি থকা ঘৰটো হ'ল সেইটো আমাৰ পিছফালে আছে। খুবেই ভাল লাগিল থাকি, আকৌ থাকিম, কিছুদিন থাকিমেই ইয়াত। আৰু সেই ঘৰৰ ভাইটি লগ পাইছিলোঁ, ভাইটি এজন ভাল অভিনেতা। মৰ্ণিং, ভাল লাগিল তোমাৰ লগ পাই। তোমালোকৰ ৰিহাৰ্চেল চলি আছে? অ'কে, আমি ৰিহাৰ্চেলো চাম যদি সময় হয়। আৰু বহু কথা পাতিম, এতিয়া বেছি কথা নাপাতো যিহেতু আমি শ্বুটিঙলৈ যাওঁ, নহয় জানো? আমি শ্বুটিঙলৈ যাওঁ বোলা। কিয় খুৰীয়ে চাহ তাহ খুৱাইছে ইমান মৰমত? নাই পাছত পাতিম দেই। পৰিৱেশটো সঁচাকৈ ভাল লাগিছে ন? গাঁৱৰ পৰিৱেশ, ইফালে বেলি কুঁৱলী ৰাতিপুৱা যে যেতিয়া মই গা ধুব উঠিছোঁ, কুঁৱলী দেখাই নাপায় একো, গোটেই পৰিৱেশটো বঢ়িয়া লাগিছে দেই গাঁওখন। দাদা গৰু কি দুজনী? অঁ, পুৰা ফেন চেন দিব লাগে ন সিহঁতক? অঁ, মানুহৰ লিখিয়াকৈ পুৰা আপতাল কৰিবলগীয়া হয়। ডেইলি কেইবাৰ হয় গাখীৰ খিৰোৱা? দুবাৰ। মানে 2 বাৰত কিমানকৈ গাখীৰ আহে? মোটামুটি 20-22 দিওঁ ডেইলি। 20-22। আৰু গাখীৰটো ক'ত হেৰি কৰে? পুৰবীয়ে লৈ যায়? অঁ, পুৰবী এনেকৈ লৈ যায় গাঁৱৰ পৰা গাখীৰবিলাক? আমি ভাবিছোঁ পুৰবী নিজৰ কিবা গাখীৰ আছে। সেইটোৱে আৰু নিজৰ কাম কৰিবলৈ, হয় নহয়? নিজৰ ডিউটি, উপায় নাই বাইদেউ। আৰু দাদাই গাখীৰ খীৰাই আনিলে। দাদা হৈ গ'ল গাখীৰ খাই? বঢ়িয়া। কিমান ওলাই গাখীৰ? ওলাইছে 5 লিটাৰমান। 5 লিটাৰ? এইখিনি 5 লিটাৰ নেকি? 5 লিটাৰ। অঁ, বঢ়িয়া একদম মজা। জাৰ্চি গাই ন? জাৰ্চি। আজি কি হ'ব? পুৱাই বনাইছে ভাজি, খাব লাগিব আজি। একাপ লোৱা হৈ গ'ল, আৰু ইয়াৰ পিছতে আমাৰ শ্বুটিং আৰম্ভ হ'ব। গতিকে চাই থাকক ভিডিঅ'বিলাক আৰু মৰম কৰি থাকিব। আকৌ যে টিভিত যে ওলাইছে ইয়াকু কুৰচিং না, কি ধুনীয়া হৈছে চুলিখিনি। অ' বা, ওখ হৈ গৈছে চুলিখিনি যেন। এইফালে বাইদেউ মাতিছে, যোৱা। গুড বয়। লাজ কৰিছে। মাম খালা? কি খালা? ভাত খালা? আমি বৰ্তমান লাল চাহ খাইছোঁ। আৰু একচুৱেলি যিমান পুৰণা হয় কাহিনীবিলাক, সিমান আপোনাৰ কষ্ট হয় এটা চৰিত্ৰ কৰিবলৈ। গতিকে আমি যথেষ্ট শিকিছোঁ ইনুবাৰ পৰা, হয়নে বাইদেউ? যথেষ্ট শিকিছোঁ, কাৰণ পুৰণা ষ্টৰী যিমানেই হয় কথাবিলাকো কোৱাৰ ষ্টাইলবিলাক, হয় নহয়, সময়টো আমি ৰিপ্ৰেজেণ্ট কৰিবলগীয়া হয়। নোৱাৰি। এইটো 50-60 দশকত লিখা গল্প এটা 22 চনত কেনেকৈ হ'ব? তেতিয়া আমি একো দেখাই নাই, বা যিমান পাৰি চেষ্টা কৰা হৈছে। ক'ৰবাত কিবা কিবি শ্লিপ হ'বই, হোৱাটো স্বাভাৱিক, সময়ৰ পৰিৱৰ্তন। আমি আৰু শিকিছোঁ দেই আপোনাৰ পৰা। কিন্তু তথাপিও আমি এটা ট্ৰাই কৰিছোঁ যাতে আজিৰ প্ৰজন্মক গল্পবোৰ আমি ক'ব পাৰোঁ, হয়নে? আজিকালি পঢ়াটোতো খুব কমেই পঢ়ে, নপঢ়া নহয়, পঢ়াটো কম, তথাপিও মোবাইল আৰু ভিজুৱেলত যদি বেছি দেখা পায় খুব ভাল হয়। আৰু আপোনাৰ এইটো একচুৱেলি গোটেই কনচেপ্টটো খুব একুকি তৰাৰ পোহৰ কেনেকৈ আহিলে মনত কওকচোন অকণমান, এনেই যদি সময় আছে। একুকি তৰাৰ পোহৰ গল্প সৰুতে পঢ়িছিলোঁ। এই গল্পবোৰ পঢ়োঁতে এটা কল্পনা কৰিছিলোঁ, নিজক সোমোৱাইছিলোঁ। এতিয়া মোৰ হাতত সেইটো অধিকাৰ আছে, যাৰ কাৰণ কেলৈ এতিয়া পৰিচালনা কৰি আছোঁ। গতিকে সেই গল্পবিলাকৰ চিত্ৰৰূপ দিবলৈ মন গ'ল। আৰু আজিৰ প্ৰজন্মক সেই ধুনীয়া গল্পবোৰ একেবাৰে নাজানে, কাৰণ আমি চিনেমা এখন চালে, হিন্দী চিনেমা চালে আমি কওঁ ন, আমাৰো ইমান গল্প আছে, কিয় নকৰে, হয় নাই? তো আমি সেইকাৰণে চেষ্টাহে কৰিছোঁ দেই। সফলটো কেতিয়াও হ'ব নোৱাৰোঁ, হোৱাও নাই। চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে। চেষ্টা কৰাটো বহুত ডাঙৰ কথা, নহ'লে কি হয় দুখ এটা থাকে যে আমি নকৰিলোঁ, কিয় নকৰিলোঁ। কৰিবলৈ এতিয়া পাৰে, অকণমান অধিকাৰ এটা পাইছোঁ।
গতিকে কৰিবলৈ চেষ্টা কৰিছোঁ। চেষ্টা কৰাটো ডাঙৰ কথা, গতিকে আমি চেষ্টা কৰি যাম আৰু আপোনালোকে মৰম কৰি যাব, চিৰিয়েলখন চাই থাকিব, আশীৰ্বাদ কৰিব আৰু এনেকুৱা বহুত মৰম কৰি থাকিব, সেইটোৱে বিচাৰোঁ আমি, হয় নহয়? ৰাইজেই ৰজা। ৰাইজে ৰজা, তাৰপিছত আমি নিমিত্তহে মাথোঁ। কেনে লাগিছে শ্বুটিঙো চাই? আমালৈ উঠিব না আইতাসকলে? চাহ খাই কেনেকুৱা লাগিছে? চাই থাকিব ন? হয় না ভণ্টি? হয় না? বঢ়িয়া, আশীৰ্বাদ কৰি থাকিব আমাক, হয় নহয়? মৰম কৰি থাকিব দেই, তেতিয়াহে আমি ভাল ভাল কাম কৰিব পাৰিম। আপোনাৰ মোৰ লগত যে অভিনয় কৰিছে সেইখন আপোনাৰ জোঁৱাই, আৰু এই পাৰ্টি খুৱাব লাগিছিল হয় নহয়? মোৰ ককাইটি এটা লগ পাই গ'ল, বহুত পুৰণা ককাইটি। আজি আমি দুয়োটা যাম, মৰিগাঁৱত যাম, জমা মাজি। ভাল লাগিল দেই, লগ পালো। সেইটো কথা পালো, আজি দুইটাই যাম। কালি ৰাতি অকলে সময়ত ওলাম, কোনো নাই ঘৰত, মই অকলে। আমাৰ পৰিয়াল জাগিৰোডত এটা আধা পৰিয়াল নগাঁৱত, মই অকলে। তোৰ হোম মাৰিম। শ্বুটিং আমাৰ চলি আছে এনেধৰণে। এনে মজা, ভাল অভিজ্ঞতা। ডিৰেক্টৰে কিন্তু বৰ ধুনীয়াকৈ চুলি কেনেকুৱা নিব লাগে, একদম পূৰা ধুনীয়াকৈ এটা চুলিটো মানে ছেট কৰি দিছে। এইটো অনুভৱ এটা সুধিব পাৰি কিন্তু। তুমি যোৱা মোক গালি দিব, তুমি যোৱা। পূৰা খঙত আছে এতিয়া। স্কুল ছুটি হ'ল নাই? এইটো বেয়া কথা দেই, ভিডিঅ' হৈ আছে, একো নহয়তো। এইটো বেংক সমবায় চাউল বেংকত চেকখন দি পেলাই এবাৰ খাবলৈ আচলতে এইটো বেংক নহয়, এইটো বেংক নহয়। এতিয়া যে এইটো যে ভিডিঅ'টো ভাইৰেল হৈ গ'লে আকৌ দিগদাৰ হ'ব, একো নহয়তো। পাছত নক'ব আকৌ দেই আমাক। সময়ত গম পাব দেই, হা, মনে মনে থাকা, সময়ত কি কৰি আছে বুলি কৈছেতো হৈছে। মানে মেকআপ চেকআপ ল'লে ভকতে কালি ৰাতি নতুন পেষ্ট এটা আনিছোঁ, ক্ল'জ আপৰ পেষ্টটোৰ বাকলিটো পেলালোঁ, পেলাই পেলাই পেষ্টটো মই সেই বেগটোত চুটকেছটোত থৈছোঁ। মোৰ সেই সৰু যে আমেৰিকান কিবা চুটকেছটো তাতে মানে কচমেটিক্সৰ বস্তু তাত আছে। মই বিশ্বাস কৰি এয়া বহি, এয়া বেগ, তাৰ পৰা পেষ্টটো উলিয়ালোঁ, উলিয়াই পেলাই থলোঁ, থৈ পেলাই মই কিবা কিবি কৰি আছোঁ, দৰৱ খাইছোঁ, কিবা কৰিছোঁ। তাৰপিছত তাই ওলালে, ওলোৱাৰ পিছত মই গা ধুবলৈ যাবলৈ মই যাওঁ এতিয়া। বিলিভ কৰা অহালৈকে জেগাত পেষ্টটো নাই, বেগতো নাই, তলতো নাই, বিচনাৰ তলতো নাই, মোৰ কোনো এটা বেগত নাই, চুটকেছত নাই। মই ভাবিছোঁ ময়ে চকুৰে দেখা নাই নেকি। চামলক ক'লোঁ, চামলেও মোৰ বেগ, ৰঙা বেগ চঙাব যি বেগ আছে চবতে বিচাৰিলে, আৰু এইও বিচাৰিছে, নাপালে মানে নাই। কেনেকুৱা মানুহ এনেকে বহিয়ে আছো, মই বহিয়ে আছো, বহি থাকোতে তাত তাই তাৰপিছত পেষ্টটো ক'ত গ'ল, পেষ্টটো মানে তাই ওলাই গ'ল আৰু উঠি পেলাই পেষ্টটো নাই। তেতিয়াৰ পৰা মই ইহঁতক বহুত দেৰিকেহে গৈছো, নাই নতুন পেষ্ট নাই, মই উঠিও যোৱা নাই তাৰ পৰা, পেষ্টটো নাই তাৰ পৰা। মানুহ অহা নাই নহয়, কোনো নাই অহা মানুহ। কেনে কথা বান্দৰ আহিছিল নেকি? হেৰি লৈ গৈছে মেকুৰী বা নেগনি। আৰে মই বহিয়ে আছে অজস্ৰ বস্তু আছে, ভূত 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 হওক কিবাই হওক, পেষ্টটো নাই অহালৈকে। তাৰপিছত মানুহ ঘৰৰ মানুহগৰাকীক কৈ আছো, যদি কোনোবা কামৰ মানুহ আহে বা কিবা যদি আহে, তাৰপিছত চামলে তলে চলে ঘৰো সাৰিলে, পেষ্টটো নাই। এনেকে বহিয়ে আছো, তাৰমানে মই পেষ্টটো এইটোৱে চুটকেছো, পেষ্টটো নমালো বাথৰুমলৈ যাম বুলি, আৰু ক'তো নাই, সেই চুটকেছতো নাই, মোৰ বেগতো নাই,
এইবিলাক বেগ মোৰ পকেট পেকেটটো আছে পেকেটটোতো ৰাতিয়ে মই ডাষ্টবিনটোত পেলালোঁ ন চালোঁ ডাষ্টবিনটো মানে মই সদায় এনেকৈ আহিলে এটা পলিথিন লওঁ ভাল পলিথিন এটা যি হয় তাতে মই পেলাই যাওঁ লাষ্টৰ দিনা মই লৈ গুচি যাওঁ বেলেগটো নেপেলাওঁৱে কিবা টিচু পেপাৰ বা এনেকুৱাবোৰহে পেলাওঁ বহুত ডাঙৰ কথা এতিয়া এইটো এতিয়া ভোটে নিলে নে কি হ'লে ইয়াৰ তদন্ত এটা হ'ব লাগিব আমি তদন্ত কৰিব লাগিব তদন্ত এটা হ'ব লাগিব সেইটো তদন্ত এটা হ'ব লাগিব সেইটো আপোনাকে দায়িত্ব দিছোঁ তদন্ত কৰক আজিৰ ভিতৰত কেছটো উলিয়াই দিয়ক হা ঠিক আছে তাকেতো কি হ'ব এতিয়া কি কয় কোনে নিছে আপোনাৰ মতে কোনে নিছে নাজানো নহয় এতিয়া ফুলৈ থাকে আমি এতিয়া নাজানিম নহয় এনেই এটা সন্দেহ এটা নাজানো সন্দেহ নাই কোনে নিব ঘৰৰ মানুহে চাগে মানে গোটেই নিছে চাগে বহুত ওলাব আমাৰ ক'ব নোৱাৰে ন গাঁৱত নাই ভোটটোৰ কথা চিকেন মালিচ দিছে আমাৰ কি মালিচ বিহাৰী মালিচ আমাৰ যেনেকৈ বিহাইণ্ড দ্য চিন থাকে শ্বুটিঙত তেনেকৈ এইটো আমাৰ বিহাৰী মালিচ অৰ্থাৎ সৰুতে আমি যেতিয়া একদম বেবী পানী কেঁচুৱা বুলি কয় এইটো মাকক কয় পুৱতি এই পুৱতি তিৰিবিলাকে যে একচুৱেলি আমাৰ মাহঁতেও কৰিছিল আমাক সেইটো বিহাৰী মালিচ কেমেৰা একশ্যন দুটামান কথা কৈ যাব বিচাৰিছে কোৱা মোৰ মৃত্যুৰ সন্মুখত তহঁতে কান্দিলে মই এই হাতখনেৰে তহঁতৰ চকু পানী মুচিব পাৰিম কিন্তু যেতিয়া মোৰ মৃত্যু হ'ব এই হাত দুখন এটা শিলৰ দৰে সমৰ্থক হৈ থাকিব নোৱাৰিব সেইকাৰণে কৈছোঁ তহঁতে মই মৰিলে চকু পানী নোলাবি কাৰণ তহঁতৰ চকু পানী টুকিলে মোৰ হাত দুখনেৰে মুচিব নোৱাৰিম নহয় জানো তহঁতে সেইকাৰণে কৈছোঁ তহঁতে নেকান্দিবি দেই মোৰ মজা বঢ়িয়া মৰি থাকিলে চিন হেক তাৰ মাম দিছে আমাৰ শৰ্মাই বনালে মাছ ঔটেঙাৰ মাছ হা অমিতা খাৰ আৰু আমাৰ বইল দালি এইজন আমাৰ মাছ নোখোৱা মানুহ আলু ভাজি মজা আৰু আমি এতিয়া মাছেৰে ভাত খাম এই আছিল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আমি বিভিন্ন ধৰণৰ ভিডিঅ' আনি থাকিম ভিডিঅ'বিলাক চাই থাকিব যদি আমাৰ চেনেলটো প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু একুকি তৰা চাই থাকিব আজিলৈ আৰু ধন্যবাদ।